মোৰ আন এটা মিনি ব্লগত আপোনালোকক স্বাগতম জনাই পেলাই মই ৰাস্তাৰ ভিতৰত দেখি আছোঁ আমাৰ ৰাস্তা ঘাট সকলোৱে চাফা কৰাত লাগি আছে এইকেইদিন মানে ব্যস্ততা আৰু এই দিনৰ পৰা একদম মানে আমাৰ মাঘ বিহু নোযোৱালৈকে আমাৰ বহুত ব্যস্ততা হ'ব যিহেতু আমাৰ সভা আছে সভাৰ লগতে মাঘ বিহুৰো উৰুকা চুৰুকা এইবিলাকতো আছেই ভেলাঘৰ বনোৱা মেজি বনোৱা বাকী যিয়ে নহওক মই চাহকণ খাই লৈ পেলাই ল'ৰাটো ভিতৰতে পঢ়িব দিছোঁ আজি দেখিছে নহয় এইকেইটা দিন ঠাণ্ডা কোবত মানুহ থাকিব পৰা নাই আৰু ঠাণ্ডা দিনত ঠাণ্ডা পৰিলেহে ভাল লাগে হয়নে নহয় বাকী মই আপোনালোকক কি কৰোঁ কি নকৰোঁ দেখাই থাকিম বাৰু আৰু বিশেষকৈ মোৰ দেখাবলগীয়া মানে এনেকৈ একোৱেই নাই তথাপিও আপোনালোকক মই মানে দেখাই থাকোঁ আৰু মই কি কৰোঁ কি নকৰোঁ এনেকৈ মিনি ভ্লগ টাইপ আৰু ডাঙৰকৈ দীঘলকৈ ভ্লগ বনাব পৰা নাই যিহেতু সময় মোৰ ইমান নাটনি সেইকাৰণে আৰু কিনো দেখাম হয় নহয় আপোনালোকৰ বৰিং পাই যাব সেইকাৰণে সৰু সৰু মানে ভিডিঅ'বিলাক মই দি পেলাই ভাল পাওঁ এইফালে ল'ৰাটো পঢ়িব দিছোঁ যিহেতু পৰীক্ষা চলি আছে আহিলোঁ বৰি চাইডে এইফালে দেখিছেনে ইমান ধুনীয়াকৈ সিহঁতে কিজানি একদম খেলি আছে এনেকুৱা নাৰা ওপৰত যেন কোনোবাই খেলি থকা দেখিলে সৰু কথা মানে সৰু দিনৰ কথা মনত পৰে নিজৰে আমি কিমান খেলিছিলোঁ এনেকুৱা দিনবোৰ পাৰ হৈ গৈছে আৰুতো নাপাওঁ কেতিয়া আৰু দেখিছেনে এইফালে একদম 10টা বাজিলেহি আহি পেলাই ৰ'দৰ একদম মানে একো নাম নিচান নাই একদম যেন দিব ৰ'দ আজিৰ দিনটো মানে এনেকৈয়ে থাকিব এইফালে দেখিছে আৰু দেউতাহঁতৰ এইখিনি আমাৰ মাটি হয় তাতে ভেলাঘৰ আৰু আমাৰ মেজি বনাব যিহেতু ল'ৰাকেইটাই আৰু আমাৰ মাঘ বিহুৰ আৰু মাঘৰ মানে সভা আছে সেইটো কাৰণে আপোনালোকক এইবিলাক দেখি থাকিব পাব আৰু ভিডিঅ'টো কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব।